ৰতনক কামত লগাই দি মই অলপ আজৰি হ'লোঁ। ভালে হ'ল দিয়া, ল'ৰাটো কাম কৰিবলৈ আহিছে। আজি কৰক দিয়া কামটো। ভাল লাগিছে দেই কাম কৰি। নতুন নতুন আহি খুবেই ভাল লাগিছে দেই। কলিমাই আৰু বগীমাই, তোমালোক দুয়োজনে আজি ইয়াতে থাকিবা দেই। পেট ভৰাই চাহ খাবা। সেউজীয়া বননি, তুমি আজি পেট ভৰাই চাই থাকিব পাৰিবা দুয়োজনে, কলৈকো নাযাবা। তুমি দুটা হৈছে আমাৰ মৰমৰ ছাগলী, বগীমাই আৰু কলিমাই। জিয়া, জিয়া ক'ত আছ? এই ছোৱালীজনী যে ক'ত থাকে? কি মা, কিয় মাতিলা? এই কাপোৰখিনি ৰ'দত দি থৈ ভাত খাবলৈ আহ। গৈছোঁ মা। ভাতখিনি বাঢ়ি দিছোঁ, খাই বৈ ঘৰতে থাকিবা, কলৈকো নাযাবা দেই। আৰু দুপৰীয়া ছাগলী দুজনী চাই বান্ধি থৈ দি আহিবা। অকল ওলট কৰি চৰি ফুৰা তোমাৰ। বহুদিন হ'ল গাঁৱৰ পোহনীয়া জন্তু খাবলৈ পোৱা নাই। পোহনীয়া জন্তু খাবলৈ ইমান ভাল লাগে। সৌজনী কাৰোবাৰ ছাগলী আহি আছে। আজি ইয়াকে ভক্ষণ কৰিব লাগিব। আজি পাই গ'লো। ছাগলী ছাগলী মই তোমাৰ ওচৰলৈকে আহি আছো। ওম চোম ক্লীম ক্ৰাম সাধু মন্ত্ৰ, ছাগলীজনী লৈ আহ। এতিয়া কান্দি লাভ নাই ছাগলী, তুমি মোৰ হাতত আহি গৈছা।